ইলিয়াস আপুনি চাই আছে ডিয়ান চাপৰ ইউটিউব চেনেল। আজি ৰাতিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দিয়া হৈছে কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে 100 দিনতে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই। ঋণ আদায় দি থকাসকলক চৰকাৰে পুৰস্কাৰ হিচাপে দিব সৰ্বাধিক 25,000 টকাকৈ। ঋণ আদায় দিব নোৱাৰাসকলৰ সমুদায় ধন পৰিশোধ কৰিব চৰকাৰে। মাইক্ৰ' ফাইনেন্স বেংকৰ পৰা ওলাই গৈ কাবুলিৱালাৰ কবলত নপৰিবলৈ জনসাধাৰণক মুখ্যমন্ত্ৰীৰ আহ্বান। বিত্তীয় প্ৰতিষ্ঠানসমূহকো RBIৰ আওতাত থাকি ঋণ দিয়াৰ নিৰ্দেশ। নিয়মীয়া বাৰ্তা অনুসৰি 25 আগষ্টৰ এইটো বাৰ্তা ওলাইছে যে প্ৰতিশ্ৰুতি মতে কাম কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান ৰাজ্য চৰকাৰখনৰ 100টা দিন অতিক্ৰমৰ মুহূৰ্তত মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই ঐতিহাসিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই সম্পৰ্কত যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি ৰূপায়ণৰ ক্ষেত্ৰত আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে মাইক্ৰ' ফাইনেন্সৰ প্ৰতিষ্ঠানৰ সৈতে মঙলবাৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ লগে লগে সেই ঋণ ৰেহাইৰ ঘোষণা কাৰ্যকৰী হোৱাৰ পথ প্ৰশস্ত হৈ পৰাই নহয় প্ৰক্ৰিয়া আৰম্ভ হ'ল। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে নিৰ্বাচনৰ সময়ত মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই প্ৰথমখন কেবিনেটতে মন্ত্ৰী অশোক সিংহালয়ৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়ে। পৰৱৰ্তী পৰ্যায়ত উক্ত কমিটিৰ বৈঠকত মাইক্ৰ' ফাইনেন্সৰ লগত জড়িত খণ্ডৰ সৈতে হোৱা আলোচনাত দুটা কথা স্পষ্টকৈ ওলাই পৰে। এটা হৈছে মাইক্ৰ' ফাইনেন্সৰ লগত জড়িত খণ্ডৰ সৈতে হোৱা আলোচনাত দুটা কথা স্পষ্টকৈ ওলাই পৰে। এটা হৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই। ঋণ লোৱাসকলৰ একাংশই নিয়ম অনুসৰি ঋণৰ ধন পৰিশোধ কৰি আছে আৰু একাংশই ঋণৰ ধন পৰিশোধ কৰিব পৰা নাই। আনটো হৈছে একাংশ মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানে RBIৰ নীতি নিয়মৰ বাহিৰত গৈ একাংশ লোকক ঋণ প্ৰদান কৰিছে। RBIৰ নীতি অনুসৰি মাইক্ৰ' ফাইনেন্সে এগৰাকী মহিলাক 3টা বেংকে সৰ্বাধিক 1.25 1,25,000 টকাকৈ ঋণ দিব পাৰে। কিন্তু বহু ক্ষেত্ৰত RBIৰ সেই নীতি উলংঘা কৰি অধিক ঋণ প্ৰদান কৰিছে। এই সম্পৰ্কত ইতিপূৰ্বে ৰাজ্য চৰকাৰে বিধানসভাত এখন আইনো প্ৰণয়ন কৰিছে। সেই আইনক ৰাজ্যপালে অনুমোদন জনাই অধিসূচনা জাৰি কৰিছে। উক্ত আইন অনুসৰি এগৰাকী মহিলাক সৰ্বাধিক 1,25,000 মাইক্ৰ' ফাইনেন্সৰ ঋণ দিব পাৰে। 3টাকৈ অধিক বেংকে এগৰাকী মহিলাক ঋণ দিব নোৱাৰে। তদুপৰি ঋণ দিয়াৰ সময়ত ব্যক্তিগৰাকীৰ আৰ্থিক সচ্ছলতা চোৱাৰ লগতে এজেণ্টটো কোনো হাৰাশাস্তি কৰিব নোৱাৰিব। যোৱা 3টা মাহত তেনেধৰণৰ অভাৱ বিযোগ নোহোৱা হৈছে। ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা এনেধৰণৰ কিছু মহিলা আছে যিসকল ঋণ লৈছে আৰু নিয়মিত ৰূপত ঋণ আদায় দি আহিছে। কিছুমানে 1,25,000 টকাৰ ঋণ লৈ ব্যৱসায় কৰি এতিয়া 10 লাখ টকা পৰ্যন্ত ঋণ লৈছে। তেওঁলোকে ব্যৱসায় কৰাৰ বাবে ঋণ লোৱাৰ পক্ষপাতী। তেনে মহিলাৰ সংখ্যা যোৱা 31 মাৰ্চলৈকে 11 লাখ আছিল আৰু যোৱা জুন মাহলৈকে এই সংখ্যা 14 লাখলৈ বৃদ্ধি পাইছে। তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই বিচৰা নাই। কিন্তু দায়িত্বশীল চৰকাৰ হিচাপে বৰ্তমান চৰকাৰখনে দায়িত্বশীল মনোভাৱেৰে এইসকল মহিলাকো প্ৰত্যেকে সৰ্বাধিক 25,000 টকালৈকে পুৰস্কাৰ আগবঢ়াই সহায় কৰিব বিচাৰিছে। তেওঁলোকৰ যিসকলক 10,000 টকা, 15,000 টকা, 20,000 টকাৰ ঋণ উভতাই দিবলৈ বাকী আছে তেওঁলোকে নিবিচাৰা সত্ত্বেও চৰকাৰে সেই ঋণ আগবঢ়াব। অৱশ্য কাৰোবাৰ যদি 30,000 টকা পৰিশোধ কৰিবলৈ বাকী আছে তেওঁক চৰকাৰে সৰ্বাধিক 25,000 টকাকৈ আগবঢ়াব। এই পৰিমাণ গড়ে 22,000 টকা মান হ'ব। সেইসকল লোকৰ বাবে চৰকাৰৰ 25,000ৰ পৰা 2,500ৰ পৰা 3,000 কোটি টকা ব্যয় হ'ব। আনহাতে যিসকল এটা বছৰে ইনষ্টলমেণ্ট আদায় দিব পৰা নাই আৰু আদায় দিব পৰা অৱস্থাতো নাই সেইসকলৰ সমুদায় ঋণ চৰকাৰে পৰিশোধ কৰিব। ইয়াৰ বাবে চৰকাৰে আবেদনৰ প্ৰপত্ৰ পূৰণৰ ব্যৱস্থা কৰিব। অৱশ্য ডাক্তৰ ইঞ্জিনিয়াৰৰ পত্নীয়ে সেই সুবিধা লাভ নকৰিব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে নিয়মীয়াকৈ ঋণ উভতাই থকাসকলক অনাগত দিনত প্ৰেৰণা দিয়াৰ বাবে চৰকাৰে বছৰি কিছু টকা উৎকোণী হিচাপে দিয়াৰ ব্যৱস্থা কৰিব। ধন্যবাদ। আমাৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।